আমাৰ হাগুৰি মেলা কাইলৈ ফিল্ডত দৌৰিব যাওঁতে লাগিছিলে হাগা মোৰ গাড়ী কাটা আছিলে দুডাল কৰি আনিলে এডাল মই যদি মিছা কথা কৈছো আপোনালোকক মই ঘৰত গৈ কিনে প্ৰমাণ দিম বাৰু প্ৰেমৰে ঠিকনা মোৰ প্ৰেমৰে বাসনা ক'ত ঠিকনা পালি ই প্ৰেমৰ ঠিকনা চিকনা লাগাই দে নহ'ব ইয়াৰ লগত গণ্ডগোল গাইছি গণ্ডগোল কৰে এমএলএ বুটে গাইছ এমএলএ বুটে গাহি কিছু যিমান লাগে সিমান দিম আৰু এই কি আৰু নিজৰ ভণ্টি যিমান লাগে সিমান দিম দিছো দে মনে মনে দিছো দিছে গাইছে ভিডিঅ' নহ'লে Hey friends, welcome to my YouTube channel Halla Vlogs. আশা কৰো সকলোৱে ভালে আছে আৰু ময়ো ভালে আছো আৰু আজি মই যাব ওলাইছো ফুৰিব আৰু আজি 15 আগষ্ট সো অকমান ফুৰি আহো আপোনালোকক ক'ত ক'ত যাম দেখাই দিম আপোনালোকে চাই থাকিব সো এতিয়া গৈ আছো আৰু আপোনালোকে চাই থাকিব মই ক'ত ক'ত যাওঁ দেখাই দিম আপোনালোকক আৰু বহুতখিনি বস্তুৱে দেখা পাব আজি এই চাওক পটকা হেৰি কৰি থৈ দিছে আকৌ আজি আহিলো কেনেকুৱা লাগিলে আপোনাৰ আহি আকৌ আহিলা বাৰে বাৰে আহিলা কেনেকুৱা লাগিছে বাৰু বঢ়িয়া নেকি বঢ়িয়া তো মই আকৌ ইয়াতে আহিলোঁ বেলেগ জেগাত ক'তো নগ'লোঁ আৰু আগত বহুত ভিৰ হৈছে আজি 15 আগষ্টৰ কাৰণে বহুত মানুহ আহিছে ইয়াতে ৰিপিট ইয়াতে আহিলোঁ আজি Welcome to my second channel. Joy, Jen hoy. This is my Tiranga. আৰু গৈ আছো এতিয়া যি যি ভিৰ হৈছে ইয়াতে বহুত ভিৰ হৈছে আজি আৰু আগত দেখিব এইবিলাক পিছত চাওক মানুহ আৰু আগতো বহুত দেখা পাব আগত গৈ আছে এইবিলাক মানুহ চাওক
ये है तिरंगा हम कोको कोला ভাগৰ লাগি গৈছে বহুত উঠিব লাগে ওপৰত আকৌ যাব আছে বহুত আমাৰ কলম লবি ভন্টি খুৰাহঁতক লগ পালো তাতে আগত মানুহবিলাক আহি আছে চাওক সেইবিলাক আহি আছে আৰু তাত বহুত মানুহ আছে বাকীটো কিছুমান এতিয়া গৈ আছে কিছুমান আহি আছে মোৰ লগত সদায় কিবা নহয় কিবা এটা ঘটনা ঘটিবই আৰু সেইটো হ'ল মই কেমেৰা চুইচে অন কৰা নাছিলোঁ ইমান সময় ৰাস্তাটো বকি 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 আহিলোঁ আৰু কেমেৰা চুইচটো অন কৰা নাছিলোঁ মোৰ এনাৰ্জিবিলাক এনেই গ'ল যেতিয়া নবকো তেতিয়া কেমেৰাটো অন থাকিব আৰু যেতিয়া মই কথা কওঁ তেতিয়া কেমেৰা অন কেতিয়াও নাথাকে তিৰংগা এতিয়া যে মই কথা কোৱা নাই দেখিছে এতিয়া কি ধুনীয়াকৈ কেমেৰাটো অপেন হৈ গৈছে কথা ক'লে কেমেৰাটো অপেন কৰিব মই পাহৰি যাম তেতিয়া বকিব পাৰোঁ কেমেৰাটো যেতিয়া অন নাথাকে তেতিয়া কি কথা ওলাব মুখেৰে একেবাৰে কি চাবা মোৰ নিচিনা চাগে কোনো কথাই নকয় তেনেকৈ মোৰ মুখৰ পৰা কথা ওলায় আৰু এতিয়া মুখৰ পৰা এটা শব্দ নোলোৱা হৈছে ভাগৰ লাগিছে অলপমান হেঁপনি ধৰিছে বাৰু বেয়া নাপাব এই হুলু বান্দৰ দেখাই পাব ৰ'ব দেখি পাব আৰু বেছি টাইম নাই চিঞৰ শুনিছে চাগে নে শুনা নাই নাজানো বাৰু শুনি পাব আৰু ইয়াতে নতুনকৈ হুলু বান্দৰ এৰি দিয়া হৈছে দেখি পাব আপোনালোকে ফাইনেলি আহি পালোঁ অকণমান গ'লে এতিয়া পাই যামগৈ আৰু ঝৰ্ণাটো সেইদিনাখনতো আহিছিলোঁ আপোনালোকে দেখিছে আপোনালোকক দেখাইছোঁ মই যিখিনি পাৰোঁ আৰু আজি আকৌ আহিছোঁ ইয়ালৈ দেখাই আছোঁ দেখিছে হুলু বান্দৰৰ শব্দ শুনি পাইছে নে পোৱা নাই নাজানো বাৰু গম নাপাওঁ সেইটো কিন্তু শুনি থাকক শুনা পাব আপোনালোকে কিমান ভিৰ হৈছে চাব হা এইখিনি ভিৰ আপোনালোকে দেখা নাপাব কিন্তু তাত গৈ চাব আহি পাইছোঁ আৰু কেনেকুৱা ভিৰ হৈছে আজি নাজানো গা ধুবলৈ পাওঁ নে নাপাওঁ সেইটো গম নাপাওঁ বাৰু কিন্তু যিখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আপোনালোকে চাই থাকিব এইখিনি নাই খালি চাওক এতিয়া আপোনালোকে ধামাকা দেখা পাব ধামাকা आप लोग দেখা পায়গা ধামাকা মই ইমান হিন্দী নাজানো বাৰু তথাপিও ক'বলৈ চেষ্টা কৰিছোঁ মানে জানো কিন্তু অকণমান ভিডিঅ'ৰ মাধ্যমেৰে অলপমান আধা ভাষাৰ হিন্দী কৈ যিমান যি হ'লেও ভাল লাগে ন সেইটো কাৰণে তেনেকৈ ক'বলৈ চেষ্টা কৰোঁ যদি বেয়া পায় আপোনালোকে মই নকওঁ বাৰু আহি পালোঁ পালে লাগিছে উঠিবই নোৱাৰা হ'লোঁ মই কেনেকুৱা ৰাস্তা কেনেকুৱা ৰাস্তা একদম উখৰ মাখৰ এতিয়া ভিৰ দেখা পাব আপোনালোকে ৰ'ব দেই এই চাওক এতিয়া ইয়াতে চিঞৰিব হুলু বান্দৰ মানুহৰ ভিৰ দেখিছে আৰু আগত দেখা পাব স্কুলৰ ছাত্ৰীও আহিছে ইয়াতে চিধা মানুহ পানী খাইছ ৱাটাৰ খাইছ এতিয়া মই জোতা খুলি ময়ো যাম সাঁতুৰিবলৈ কিবা মোবাইল দে
মৰম চাওক মৰম মোক জোতা খুলি দি আছে দেখিছে মৰম এয়া অকল একমাত্ৰ আমাৰ নিৰুমতিয়ে কৰিব পাৰে এই দেখিছে কেনেকুৱা হৈ গৈছে বেছি ঘামি জামি অৱস্থা নাই আইঐ জলদি কৰো मैं भी जाऊंगी अभी আৰু এইফালে আমাৰ নিৰুমতি কিবা কৈছে ভাল নালাগিল গাইছ কি নালাগিল ভিডিঅ'টো ভাল নালাগিল না আহি ভাল নালাগিল গাইছ মানে মানুহৰ ভিৰো বহুত হৈছিলে ইয়াতে তাৰপিছত আৰু কি ক'ম দেখাইছোঁ আপোনালোকক যিখিনি দেখাব পাৰোঁ সেইখিনি আপোনালোকে চাইছে মানে আৰু দেখাম যিখিনি পাৰোঁ সেইখিনি আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আমি এতিয়া গৈ আছোঁ ঘৰলৈ বুলি তাত যাই কিনে ৰখিম অলপমান আমাৰ সাগৰী মেল কাইলৈ ফিল্ডত দৌৰিব যাওঁতে লাগিছিলে হাগা মোৰ গাড়ী কাটা আছিলে দুডাল কৰি আনিলে এডাল মই যদি মিছা কথা কৈছোঁ আপোনালোকক মই ঘৰত গৈ কিনে প্ৰমাণ দিম বাৰু ই এজনী হাগুতে গান গা দে মোৰ মনৰে কল্পনা যে তোকা হুৱা না মোৰ প্ৰেমৰে ঠিকনা মোৰ প্ৰেমৰে বাসনা ক'ত ঠিকনা পালি ই প্ৰেমৰ ঠিকনা চিকনা লগাই দে নহ'ব ইয়াৰ লগত গণ্ডগোল এই গাইছি গণ্ডগোল কৰে ভাল গান গাম দে এটা ভাল গান গা আহিবা আকৌ হেইবা তেৰে সজাবা ফুৰৰ মেলা অনুভৱ মোৰ তুমিও পুৰুষৰ বেদনাৰ চিত্ৰ কাৰণ কিবা দুচকু তাইৰে ছবি বঢ়িয়া নাজানো গাইছ এইখিনিয়ে আৰু গাইছ ইয়াৰ বহুত হেভি দুখ কাৰণ আজি তাইৰ হ'বলগীয়া হাজবেণ্ডটোৱে এৰি মেঘালয়া গৈছে মেঘালয়া গৈছে চ' এৰি গৈছে তাই মোৰ লগত আহিলে ইয়াতে চ' সেইকাৰণে হেভি দুখৰ কাৰণে আজি তাইৰ পূৰা হেভি দুখৰ গান ওলাইছে বাকী কি ক'ম আৰু নিৰু বকা ল'বি তই চেষ্টা কৰ কামাণ্ড হবি বোলে তই হয় না কামাণ্ড হ'ব তাই সেইটোতে তাই যদি বকা ল'ব পাৰে তই মোক কলাত ল দেখাই দি নলয় গাইছি মোক কলা নলয় ইয়াক বটলা লোৱা হ'ব যাই কিনে আজি ফিল্ডত কি পাতৰিলা ভেদাইলতা মানে কি পাতৰিলা আমি হেৰি বুলি কওঁ না না আৰু এটা গান আৰু এটা নহয় পাৱা নেকি নহয় আৰু হেৰি কৰা এয়া আমাৰ দিগন্ত দাদা আহি পালে আমি পইচা চুৰ খুজিছো গাইছ আমাৰ পইচা নাই আমি এটা ভিখাৰী পইচা চাওক 500 টকা দিব চাবি গাইছ কেমেৰাত জহতেই 500 টকা দিব মই এমএলএ বুটে গাইছ এমএলএ বুটে আহি গিছো যিমান লাই হিমান দিম আৰু এ কি আৰু নিজৰ ভন্টি যিমান লাই হিমান দিম হৈছে দে দিছে দে মনে মনে দিছো মনে দিছে গাইছ ভিডিও নং দে দে 50 টাকা দে নহয় ই মোৰ শয়তান কি 10 টাকা খুচরা 50 টাকা 100 টাকা খাম এই দেখছা গাইছ ইমান মৰম মোক দিবি হা মোক দিবি দে আলো দেছা আমি যে সারি চিকেন লৈ দিম আমা খলি নানলি সারি চিকেন আগতে কি আউতাইছুয়ে দাদা হে মোক কোৱা হলি আগতে দিগন্ত দাদা সারি চিকেন আমা আজি খালি পাত্তাই নে দে মই যাও আদিনা দিনা সাইতা দিনা মই চলাব পাৰো তো মই চলাব পাৰো কিন্তু
আজি 15 আগষ্ট বুলি কাৰ গাৰ্লফ্ৰেণ্ড কাৰ লগত আহিছে মই নাজানো যদি আপোনালোকে চাব বিচাৰে তেনেহ'লে মোৰ ভিডিঅ'ৰ যোগেদি আপোনালোকে চাব পাৰে চ' চাই থাকক বিচাৰিব মোৰ ভিডিঅ'ত বহুত জোৰা জোৰা দেখিছোঁ চ' আপোনালোকে চাওক কাৰ কোনটো গাৰ্লফ্ৰেণ্ড হয় আৰু ঘৰ জেগা জিয়া লগত বাই বাই ফাইনেলি আমি যাব ওলাইছোঁ ইয়াৰ পৰা যদি আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একদমেই নাপাহৰিব আৰু নিৰু কিবা কবি নাই নকওঁ আজি বিৰাট গৰম গাইছ আৰু তাতে মই মাস্কখনটো নহ'ল খাঙে গাইছ মৰেয়ে জীৱন তেনেকৈ কিবা কবি নকয় তাৰ অৱস্থা মই এইবাৰ ভিডিঅ' বনাম তাই বোলে একো নকয় আৰু এতিয়া গৈ আছোঁ ঘৰলৈ যাম আৰু ৰাস্তাত ভিডিঅ' নবনাওঁ কৈ জানে আহিছিলোঁ গাইছ সিগিলা ৰাস্তা নতুন ইউটিউবাৰ ছাবস্ক্ৰাইব কৰি দিব গাইছ চেনেলটো এইবিলাক ৰঙা মাটি ৰঙা মাটি দেখিছে আৰু বাই বাই ফ্ৰেণ্ডছ